হাই হেল্ল' নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে RDB লৈ। তো বন্ধুসকল কি খবৰ? আশা কৰোঁ নিশ্চয় সকলোৰে ভাল। তো ৰাইজ আজিৰ ব্লগটোত আমি যাবলৈ ওলাইছোঁ, এখন ড্ৰোন আছে আৰু তাৰ আগত এটা বেলেগ বস্তু অৰ্ডাৰ কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা। আগতে সেই বস্তুটো লৈ আহোঁ, আহি ধুনীয়াকৈ সেই বস্তুটো ঘৰত থৈ আজি ৰ'ব ৰাইজ মানে সেই বস্তুটো আনি ঘৰত থোৱাৰ আগতে বস্তুটো লৈ আনিব লাগিব। তো বলক অলপ সময় কৰি বস্তুটো লৈ আহোঁ। মানে ফ্লিপকাৰ্টৰ মানুহজনক কল কৰি আছে কেতিয়াবাৰ পৰা। লৈ যাই আছোঁ ঘৰত যাই খাই। আজি মানে বেলেগ এটা কাম আছে, চ' আজি এইবিলাক নুখোলোঁ, কাইলৈ আপোনালোকক ধুনীয়াকৈ খুলি দেখাম কি আছে কি নাই। তো বলক ভিডিঅ'টো আগলৈ লৈ যাওঁ আৰু এইবিলাক ঘৰত গোটাই থৈ যাওঁ নে কি কয়, এইবিলাক লৈ যাব নোৱাৰি। ত' বলক ৰাইজ ফাইনেলি এইডাল লৈ আহিলোঁ আৰু এইটো ইয়াতে এতিয়া ঘৰত ধুনীয়াকৈ থৈ বিয়া এখন আছে। তো চ' তাতে যাওঁ, তাৰ পৰা আহি ধুনীয়াকৈ এইটো আনবক্সিং কৰিম আৰু কিবা ডিফেক্ট আহিছে নেকি চাম, চাই যদি ৰিটাৰ্ণ কৰিব লাগে ৰিটাৰ্ণ কৰিম আৰু যদি নাই ধুনীয়াকৈ ৰাখি হৈ যাব আৰু নে কি কয়। তো বলক তো ৰাইজ মানে সেইবিলাক বস্তু গোটাই ঘৰত ধুনীয়াকৈ থৈ এতিয়া আমি চিকাৰত আহি গ'লোঁ। মানে ছিজন ষ্টাৰ্ট হৈ গ'ল, যিহেতু আজি জোৰণ আছে, কাইলৈ বিয়া মানে পৰহি বিয়া আছে। চ' বলক আমি বিয়া খাবলৈ যাওঁ। মানে টুপিটো এনেকৈ পিন্ধি থাকিলে বাইকত কথাটো মানে কি, ইয়াৰ বাইকত উঠিলে অলপ জীৱটো পুঠি মাছৰ জীৱ হ'লে কাম নহ'ব, মানে দিলটো সিংহৰ লৈ উঠিব লাগিব, কাৰণ জীৱটো হাতত লৈ নাহিলে ই ক'ত পেলাই থৈ যায় দিহা নাই, মানে জীৱটো নহয় আপোনাক। চ' চিন্তা কৰি সাহস অলপ গোটাই ধুনীয়াকৈ ইয়াৰ বাইকত উঠি ধুনীয়াকৈ বলক ইমান টাৰ্ণিং তোৰাই শ্বিলঙৰ দৰে এনেকৈ ৰাস্তা দি আমি যাই আছোঁ আহলে জগা। তো আমি পাই গ'লো ফাইনেলি ইটাপাৰা ৰাস্তা। প্ৰায় ধুনীয়াকৈ চুলি তুলি কাটাৰ পিছত মানে চুলি কেতিয়াবা কাটিছিল, পইচাটো দিব আছিল, তো পইচা দি ধুনীয়াকৈ উঠিলেও ঠেলিব পাৰিবিনে। বলক বলক আগুৱাই যায় থাকে। তো এটা আছে কেমেৰা, মানে ইয়াৰ ডাইৰেক্টৰ বিয়া, চ' ভাড়া চাড়াটো নিদিয়েই, এইবিলাক লাল কি বুলি কয় এইটো চিপৰা মানুহটো যি হয় দেখা যাব। বিয়ালৈ যাই থাকোঁ তো ৰাইজ বাইকৰ পৰা আহি পাই গ'লোঁ, মানে ফ'ৰ হুইলাৰ, মানে বাইকত গ'লে ৰিক্স নাই, ক'ত পেলাই থৈ যায়, তো বাইক লৈ যাব নোৱাৰি। চ' আমি বিকাশ দাৰ লগত উঠিলোঁ ফ'ৰ হুইলাৰ। এতিয়া আমি যাম দৰাৰ ঘৰত, ফাৰ্ষ্ট টাইম দৰাৰ ঘৰৰ পৰা কিবা বস্তু ল'ব আছে, তাৰ যাই বস্তুখিনি লৈ ধুনীয়াকৈ ৰাওনা হ'ম কইনা ঘৰৰ ফালে। তো ৰাইজ কথাটো মানে এনেকুৱা, আজি টাইমত ভিডিঅ' দিব নোৱাৰিলে কাৰণে চৰি, মানে ইমানেই ঘূৰিলোঁ প্ৰায় 40 কিলোমিটাৰমান ঘূৰি ঘূৰি ৰাস্তা চিনি পাব, সুধি তাক সুধি অ'ত যায় ত'ত যায়। আৰু মেইন কথাটো হ'ল আমাৰ কইনাৰ ঘৰ য'ত জেগাখিনিৰ নামো নাজানো, প্লাছ কইনাৰ দেউতাকৰ নাম নাজানো, কইনাৰ নাম নাজানো, এনেকৈ ক'ত যাম লক্ষ্যস্থান ঠিক নোহোৱাকৈ একদম ঘূৰি ফুৰি আছোঁ। কিন্তু অৱশেষত ফোন কৰি 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 জেগা ওলালোঁ, কিন্তু দেখিছে নহয় 2:30 বাজি গ'ল। সেই ওলাইছিলোঁ 12টা বজাত আৰু এতিয়া পালোঁহি 2:30, মানে বহুত দূৰ নাছিলে, তথাপি আমি ঘূৰি ঘূৰি অ'ত যায় ত'ত যায় ত'ত যায় আহি পালোঁ এতিয়া। সেইকাৰণে সময়ত ভিডিঅ'টো দিব নোৱাৰিলোঁ, তাৰ কাৰণে বহুত বহুত চৰি। আৰু যদিহে আপুনি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লেতো গম পাইছেই, লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মোৰ প্ৰত্যেকটো ভিডিঅ' চাব পাৰে। আৰু বহুত কষ্ট হৈছে, তো লাইকটো ভিডিঅ'টো কৰি দিব। তো বন্ধুসকল আজিলৈ লৈছোঁ বিদায়, ধন্যবাদ, জয় অসম।